Hello and welcome back to my mini vlog. এয়া হৈছে লোকেল চিকেন অলপমান দেউতাই ঘৰৰ পৰা দি পঠাইছিলে আৰু এইখিনি পিঁয়াজ নহৰু আদা এই ধোঁৱা হৈ গৈছে দেখিছেনে ভাপটো লাগি পিঁয়াজ নহৰু আদা এয়া পেষ্টখিনি মই দি দিলোঁ তাতে তেজপাত দি দিছিলোঁ তেলত এইখিনি অলপমান ভালকৈ ভাজ খোৱাৰ পিছত নিমখ হালধি দিয়াৰ পিছত এইখিনি অলপমান ভাজিছোঁ তেল বিৰিঙি অহাত মাংসখিনি দি দিলোঁ আৰু মাংসখিনি দিয়াৰ পিছত এইখিনি আকৌ ভালদৰে মাংসখিনি ভাজি ল'ম মাংসখিনি যিমান ভালকৈ ভাজা যায় সিমানেই সোৱাদ হয় আঞ্জাখনৰ এয়া মাংসখিনি ভাজ খাইছে দেখিছেনে তেলবোৰ এক্সট্ৰা হৈ গৈছে সেইখিনি আলু আৰু ৰঙলাও দি দিলোঁ মই তাতে সেইখিনি দেখুৱা নহ'লে আৰু এয়া এইখিনি দিম মই এতিয়া গাজখিনি মই বাঁহগাজ যিটো খাই বিৰাট ভাল লাগে আৰু এই বাঁহগাজখিনিও লৈ আহিছিলোঁ আৰু এই বাঁহগাজখিনি এতিয়া মই ইয়াতে দি দিম আৰু বাঁহগাজখিনিও অলপমান ভাজি লৈ আপোনালোকক এয়া দেখাই আছোঁ অলপমান বাঁহগাজখিনিৰ লগত অলপ ভাজি ল'লোঁ এতিয়া উতলি অহাত মই অকণমান পানী দি দিছোঁ এতিয়া পানীখিনি উতলাৰ পিছত মই হুইচেল মাৰিবলৈ ঢাকনখন লগাই দিম আৰু এয়া হৈছে আমাৰ চিকেন ৰেডি বাঁহগাজেদি আৰু সেয়া এখেতে ল'লেই খাবৰ বাবে আৰু খাবলৈ কেনেকুৱা হৈছে আপোনালোকক মই জনাই আছোঁ আৰু আপোনালোকক এই কাঁহীখন মই দেখাই দিওঁ এতিয়া অলপমান নেমু চেপি লওঁ এইটো দেখিছেনে এইটো টেষ্টি এবাৰ বনাই চাবচোন